হেল্ল' বন্ধুসকল, আমাৰ অকণি চৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। ঢিংকা চিকা এটা খাম দুটা খাম তিনিটা খাম ঢিংকা চিকা ইহি ঢিংকা চিকা এটা খাম দুটা খাম তিনিটা খাম ইহি আজি মই জেলেপি খাম লালমোহন খাম ৰসগোল্লা খাম। কি হ'ল ঐ ল'ৰা, কি হ'ল, কি খাবি? বুঢ়া তুমি কি নাজানা? আজি আমাৰ মায়ে বজাৰলৈ গৈছিল আৰু মোৰ বাবে মিঠাই আনিব। মোকো দিবা। বহুদিন মিঠাই খোৱা নাই, তোমাৰ ঘৰতে খাম আৰু। ঐ তেতিয়াহ'লে আমাৰ ঘৰলৈ যাম। আমাৰ ঘৰলৈ গ'লেহে খাবলৈ পাবি। মিঠাইৰ লগতে চাহো বনাই খাম। নহয় বোপাই, নহয়। তোমাক এনেহে ধেমালি কৰিছিলো। এতিয়া এই বুঢ়াৰ দিনত মিঠাই বিচাৰি ঘূৰি ফুৰিব নোৱাৰো। যা বোপাই যা, সোনকালে ঘৰলৈ যা। মায়ে তোলৈয়ে ৰৈ আছে কিজান। যা সোনকালে যা। মইতো ঘৰলৈহে গৈ আছিলো। তুমি মাত দিয়াতহে মই ৰখিছো। যাওঁ তেতিয়াহ'লে। তুমি বহা হা। আজি মই মিঠাই খাম, জেলেপি খাম, ৰসগোল্লা খাম আৰু লালমোহন খাম। ঢিংকা চিকা এটা খাম দুটা খাম তিনিটা খাম মিঠাই খাম। ঢিংকা চিকা আজি মই মিঠাই খাম। খাবি নিশ্চয়, তোৰ বাবেতো আনিছো। তাৰ আগতে তুমি ক'ত গৈছিলা কোৱা? মই বজাৰৰ পৰা অহা কিমান দেৰি হ'ল, তোলৈ মই ৰৈ আছো। দিয়া সোনকালে দিয়া। বাবা, ৰসগোল্লা লালমোহন জেলেপি আনিছো, এইয়া লোৱা। বাবা ভালদৰে খোৱা। মিঠাই নোখোৱা বহুত দিন হ'ল নহয়, আজি ভালদৰে খাই লোৱা। ইমান ধুনীয়া মিঠাই, কি মজা ইমানটো মিঠাই, কি মজা। এটা খাম দুটা খাম তিনিটা খাম। তই যদি এনেদৰে গান গাই থাক, খাবি কেতিয়া? খা সোনকালে খা বাবা, ইমান গান গাব নালাগে। কি যে মজা মা, আজি মই মিঠাই খাম। কিন্তু মা, মই ইমানবোৰ মিঠাই অকলেতো খাব নোৱাৰো। এটা কাম কৰো, এই সকলোবোৰ মিঠাই এটা টোপোলা কৰি মোৰ বন্ধু ঘৰলৈ লৈ যাওঁ। তাতে দুয়োটাই ভগাই খাম। লগত খালেহে বেছি ভাল লাগিব। আজি মই মিঠাই খাম, জেলেপি খাম, ৰসগোল্লা খাম আৰু লালমোহন খাম। ঢিংকা চিকা এটা খাম দুটা খাম তিনিটা খাম মিঠাই খাম। ঢিংকা চিকা আজি মই মিঠাই। জংকাই, শুনিছানে? এই ল'ৰাটোৱে কি কৈছে? এইটো কিবা খোৱা কথা কৈছে। কি খোৱা কথা কৈছে? ই আমাৰ তিনিজনৰ কথাই কৈছে যেন পাইছো। তিনিটা খাম বুলি কৈছে। আমাৰ তিনিটা খাম বুলি কৈছে চাগে। মোৰ কিন্তু বৰ ভয় লাগিছে। এই ল'ৰাটো কিন্তু সাধাৰণ ল'ৰা নহয়। ই আমাৰ নিচিনা ভূতক খাম বুলি কৈছে। এতিয়া ইয়াৰ পৰা কেনেকৈ বাচিব পাৰি চিন্তা কৰা। ওচৰ পালেহিয়েই। শুনা, মোৰ মাথাত এটা বুদ্ধি আহিছে। তাক আমি কিবা উপহাৰ দিব লাগিব। তেতিয়া তেওঁ উপহাৰৰ বিনিময়ত আমাক নেখাব। মোৰ এটা কলহ আছে, সেই কলহটো মই তাক দি দিম। তেতিয়াহ'লে ব'লা তাৰ ওচৰলৈ যাওঁ। খাম দুটা খাম তিনিটা খাম মিঠাই খাম। আমাক নেখাবা বন্ধু, আমাক এৰি দিয়া। আমি তোমাক একো নকৰো, আমাক নেখাবা। এয়া দেখোন ভূত। এতিয়া মই কি কৰো? আজি মই মৰিলো। এতিয়া মই ক'ত যাম, কাক মাতিম?
পলালেই মোক ধৰি থব। কি হব এতিয়া? ইমান দীঘল দাঁত, ইমান দীঘল নখ, ইমান ভয়ানক। কি হব হে ভগৱান, মোক ৰক্ষা কৰা। মোৰ বন্ধু, আমাক নেখাবা, আমাক এৰি দিয়া। আমি তোমাক এটা উপহাৰ দিম, এটা যাদুৰ কলহ দিম। কি? মই সিহঁতক খাম? তাৰ মানে সিহঁতে মোক ভয় কৰিছে। কলহ? কি কলহ? মই এই কলহটো লৈ কি কৰিম? আমাৰ ঘৰত এনেকুৱা বহুত আছে। আৰে ল'ৰা, এই কলহ সাধাৰণ কলহ নহয়, ই যাদুৰ কলহ। তুমি যেতিয়াই যি খাবলৈ ইচ্ছা কৰা এই কলহটোক ক'লেই হ'ল। কলহত তুমি বিচৰা খোৱা বস্তু ভৰি পৰিব। ঠিক তুমি এবাৰ ইয়াক কৈ চোৱাচোন, তুমি কি খাব বিচৰা এবাৰ কলহক কৈ চোৱাচোন। কোৱা, তোমাৰ কি খাবলৈ ইচ্ছা হৈছে কোৱা। ঠিক আছে বাৰু, মই কৰি চাওঁ। কলহ, মোৰ পায়স খাবলৈ মন গৈছে। বাহ, কি আচৰিত, কি মিঠা গোন্ধ। চাওঁচোন, অলপ খাই চাওঁ। কি আচৰিত পায়স, মই এনে পায়স জীৱনত খাই পোৱা নাছিলো। বাহ, ইমান মজা। ঠিক আছে বাৰু, তোমালোকে যোৱা। তোমালোকক নাখাওঁ, তোমালোক ভালদৰে থাকা। তোমালোকক এৰি দিলো। এতিয়াহে মোৰ জীৱটো আহিছে, ইমান ভয় লাগিছিল। এতিয়া কি কৰো? বহু দূৰ আহিলো, ভাগৰো লাগিছে। এতিয়া দুপৰীয়া হৈছে, বাটত আকৌ যদি ভূত ওলায় কি কৰা যায়? বন্ধুৰ ঘৰলৈ গৈ অলপ সময় জিৰাই লওঁগৈ। চিন্তু, এই ঘৰত আছানে? চিন্তু, ওলাই আহাচোন। মনোজ, এই ভৰ দুপৰীয়া হাতত কলহ লৈ তই ক'ৰ পৰা আহিলি? বন্ধু, এয়া সাধাৰণ কলহ নহয়, ই এটা যাদুকৰী কলহ। কি? সঁচাই হয় নেকি? চাওঁ তেতিয়াহ'লে ই কি যাদু কৰে, চাওঁ, দেখুৱাচোন। তুমি কি বস্তু খাব বিচৰা? সেই বস্তুৱে কলহটোত ভৰ্তি হৈ যাব। তুমি কোৱাচোন কি খাবা? মই খাম জেলেপি, ৰসগোল্লা, লালমোহন আৰু গজা, পেৰা। এই সকলোবোৰ মিঠাই মই খাব বিচাৰো। শুনাচোন কলহ, জেলেপি, ৰসগোল্লা, লালমোহন, গজা আৰু পেৰা মিঠাই। আৰে, এয়া কি আচৰিত! চাওঁ কি সুন্দৰ মিঠাই। বাৰে বাহ! এইটো দেখোন সঁচাকৈয়ে যাদুৰ কলহ। মই ইয়াক বুৰ্বক বনাই এই কলহটো চুৰ কৰি ল'ব লাগিব। আহা মনোজ, এই ভিতৰলৈ আহা আৰু অলপ সময় বহি ল'বাহি। আহা, বাহিৰত ইমান গৰম, ৰ'দত তোমাৰ মুখখন একেবাৰে শুকাই গৈছে। আহা, এই ভিতৰলৈ আহা। এইখন লোৱা গামোচা, মুখৰ ঘামবোৰ অলপ
পঢ়াৰি লোৱা অলপ চাহ পানী বনাওগৈ তুমি খাই বৈ আৰাম কৰি সন্ধিয়া গৰম কমিলে ঘৰলৈ যাবা অলপ শুই লোৱা আৰু মই তোমাক বিচনীৰে বিচি দিছো বেটা ভালদৰে শুই ল এই সময়তে যাদুৰ কলহটো লৈ বেলেগ এটা কলহৰ লগত মই সলনি কৰি থব লাগিব কি বন্ধু টোপনি ভাঙিল বা বৰ টোপনি আহিছিল মোৰ দেখোন বহুত দেৰি হৈ গ'ল যাওঁ মই ঘৰত যাওঁ তেতিয়াহ'লে ঘৰলৈ যাবি যা যা মায়ে কিজান মই নোযোৱা হৈ বৰ চিন্তা কৰিছে মই যাওঁ বন্ধু আকৌ আহিবা দেই বন্ধু যোৱা ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে দুপৰীয়াৰ পৰা আবেলিলৈ এই ল'ৰাটো ক'ত যে ঘূৰি ফুৰে আজি ইমান দেৰিলৈ অহা নাই আজি ভালকে ধমকি এটা দিব লাগিব মা 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 কি হ'ল ইমান দেৰি ক'ত আছিলি গোটেই দিনটো অলৌ তলৌ কেৱল ঘূৰি ফুৰ মা মা খং নকৰিবাচোন চা মই কি বস্তু এটা আনিছো এইটো এটা যাদুৰ কলহ তুমি যি খাবলৈ ইচ্ছা কৰা সেইটোৱে কলহত ভৰি পৰে কৰি দেখুৱাম নেকি এয়া চোৱা মই কোৱাৰ লগে লগেই কলহত ভৰি পৰিব চোৱা মোৰ কথা শুনাহে কলহ তিল পিঠা ঘিলা পিঠা সান্দহ জলপান ওলাই যোৱা আৰে অহা নাই দিয়াহে কলহ তিল পিঠা ঘিলা পিঠা সান্দহ জলপান ওলাই দিয়া আৰে কি হ'ল একো অহা নাই কিয় কি হৈছে ঐ মূৰ্খ এই কলহটোৰ পৰা কেনেকৈ ওলাব আমিতো কোনোদিন শুনা নাই যে কলহৰ পৰা এনেই খোৱা বস্তু ওলাই তোমাক নিশ্চয় কোনোবাই এইবোৰ দেখুৱাই বুৰ্বক বনালে কিন্তু অলপ সময়ৰ আগত কেনেকৈ ইয়াৰ পৰা পায়স আৰু বন্ধুৰ ঘৰত জেলেপি লালমোহন ৰসগোল্লা ওলাইছিল কিন্তু এতিয়া কি হ'ল ইয়াৰ এতিয়াহে গম পাইছো এয়া নিশ্চয় সেই ভূত কেইটাই মোক ঠগিলে এতিয়া বাৰু ৰাতি হ'ব কাইলৈ ৰাতিপুৱাই মই সিহঁতৰ তালৈ যাব লাগিব ধিংকা চিকা এটা খাম দুটা খাম তিনটা খাম ধিংকা চিকা এয়া ই দেখোন আকৌ আহিছে আকৌ খোৱাৰ কথাই কৈছে ই এবাৰ নিশ্চয় আমাক খাবই নেখায় মই আছো নহয় কিবা বুদ্ধি কৰিম তহঁতে কেৱল মোৰ লগত এটা খাম দুটা খাম তিনটা খাম নেখাবি আমাক নেখাবি আমি তোমাৰ ভৰিত ধৰিছো দয়া কৰি আমাক নেখাবা এয়া লোৱা এটা ছাগলী দিছো এই ছাগলীটো লৈ যোৱা আগৰ বাৰৰ এনেই যাদুৰ টেকেলি বুলি ঠগিলা আৰু এইবাৰো এই ছাগলীটো দি ঠগিব বিচাৰিছা নহয় এইটো সাধাৰণ ছাগলী নহয় তুমি ইয়াৰ পেটত কিলকিলাই দিলেই হাঁহিব আৰু মুখৰ পৰা সোণৰ মুদ্ৰা ওলাই পৰিব কি এইটো কেনেকৈ সম্ভৱ দেখুৱাচোন এবাৰ কৰি দেখুওৱা চাওঁ কেনেকৈ সোণৰ মুদ্ৰা ওলাই
বাহ, এয়া কি মজা! এয়া সেই টেকেলিটোতকৈও ভাল। ছাগলীটো মোৰ বন্ধুক দেখুৱাবই লাগিব। সি চাই বৰ আচৰিত হৈ পৰিব। ঠিক আছে, তোমালোকক আজি এৰি দিছো। দিয়া এতিয়া ছাগলীটো দিয়া। চিন্তু, অ' চিন্তু, বাহিৰলৈ আহ সোনকালে। চিন্তু, আহচোন এইফালে চাবি আহ, মই কি আনিছো। মনোজ আহিছে, সি মোৰ কথাটো গম পালে নেকি? এইটো কৰবাত লুকুৱাই থব লাগিব। গৈছো। মনোজ, আজি আকৌ? আৰু এয়া তোমাৰ হাতত ছাগলী ক'ত পালা? কালি তোমাক টেকেলি দেখুৱাইছিলো, আজি চোৱা এই ছাগলীটো চোৱাচোন, ই কি কৰিব পাৰে। ইয়াৰ পেটত কিলকিলাই দিলেই ই হাঁহিব আৰু মুখৰ পৰা সোণৰ মুদ্ৰা ওলাই পৰিব। চাবা নেকি? কি? নেদেখাকৈ কেনেকৈ বিশ্বাস কৰিম? চাওঁচোন কেনেকৈ। তেন্তে চোৱা। কিলো 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 কিলো। এয়া মই কি আচৰিত দেখিছো, কি আচৰিত! এতিয়া মই ইয়াৰ পৰা এই ছাগলীটো ল'ব পাৰিলেই মই ধনী হৈ যাম। কিবা এটা উপায় কৰিব লাগিব। মনোজ, আহাচোন আহা। তুমি বাহিৰে যাবা নেকি? ভিতৰলৈ আহা, অলপ আৰাম কৰি ল'বা। আহা, অলপ ভাগৰ পলোৱাই ঘৰলৈ যাবা। আহা। অলপ সময় তুমি এই বিচনাখনতে বহা। তোমাৰ কাৰণে মই চৰ্বত আনিছো, ৰখিবা। এই ছাগলীটো মাক নেদেখুৱালৈকে মনত শান্তিয়ে নেপাওঁ। এয়া লোৱা চৰ্বত, খাই লোৱা। বেটা খা, চৰ্বতত স্লিপিং টেবলেট মিলোৱা আছে। খোৱাৰ পিছত ই বেটা শুই পৰিব, আৰু সেই সময়তে মই মনে মনে আমাৰ ঘৰৰ ছাগলী এটাৰ লগত এই যাদুৰ ছাগলীটো সলনি কৰি দিব লাগিব। শৰীৰটো শীতল পৰি গ'ল। চৰ্বত খাই মজা লাগিল। মোৰ বৰ টোপনি আহিছে। কিয় বৰ টোপনি লাগিছে বাৰু? আৰে, টোপনি আহিছে যদি শুই দিয়াচোন। এয়া তোমাৰে ঘৰ, শুৱা, অলপ শুই লোৱা। এইবাৰ মই মোৰ কাম কৰো। এই যাদুৰ ছাগলীটো হ'ব মোৰ, আৰু ই বপুৰাই ঘৰলৈ নিব অতি সাধাৰণ এটা ছাগলী। কি বন্ধু, টোপনি ভাঙিল? মই বহুত দেৰি শুলো। এতিয়া মই ঘৰলৈ যাব লাগিব। বহুত দেৰি হৈ গ'ল। যাওঁ। ঘৰত গৈ মাক এই ছাগলীটো দেখুৱাম। মায়ে ছাগলীটো দেখি মনতে বৰ ভাল পাব। মা, এয়া চোৱা মই কি আনিছো। মা ক'ত আছা? এইফালে আহা। কি আনিছা বাবা? কি আনিছা? এইটো এটা ছাগলী। কি ছাগলী? কালি টেকেলিটো দেখি তুমি মোক বুৰ্বক বুলি ভাবিছিলা। আজি চোৱা এই ছাগলীটোৱে কি কৰিব পাৰে। এয়াক দেখিলে তুমি আচৰিত হৈ যাবা, আনন্দতে নাচিবলৈ ধৰিবা। তেতিয়াহ'লে দেখুৱাচোন, চাওঁ কি কৰিব পাৰে চাওঁ।
চাবা নেকি? এয়া চোৱা, ইয়াৰ পেটত কিলকিলাই দিলেই মুখৰ পৰা সোণৰ মুদ্ৰা ওলাব। কি এইবোৰ আজব কথা কৈ থাকা? কোনে যে তোমাক এইবোৰ শিকাই পঠিয়া নহয়। কি তুমি বিশ্বাস কৰা নাই? তেতিয়াহ'লে চোৱা, কিলো 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 কিলো। এয়া কি? এই ছাগলীটোৱে দেখোন সহায় নাই। এয়া কি? এই দেখোন নাহাঁহে। আৰু এবাৰ কৰি চাওঁ। কিলো 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 কিলো। আৰে ছাগলী, এবাৰ হাঁহি দিয়াচোন, হাঁহা না। কি ছাগলীয়ে এইটো? নাহাঁহে দেখোন। এই ছাগলীটো এবাৰ হাঁহি দিয়া না, হাঁহা না, হাঁহাচোন এবাৰ। এই নাহাঁহে কিয়? এই দেখোন হাগিহে দিলে। ঐ গৰু, ক'ত ছাগলীয়ে হাঁহিব পাৰে? ক'ত ইয়াৰ পৰা সোণৰ মুদ্ৰা ওলাব? তই এতিয়া এই ছাগলী গুবোৰ চফা কৰা। তই একদম পাগলৰ দৰে কাম কৰিছ। এটা খাম, দুটা খাম, তিনটাক ধৰি খাম, দুবাৰ ঠগি ক'ত হাৰি যাব। আজি তহঁতক এৰি দিয়াত নাই। আমি কিদৰে তোমাক ঠগিলো? তহঁতৰ ছাগলীয়ে এটাও সোণৰ মুদ্ৰা নিদিলে, মোৰ চোলাৰ ওপৰত হাগিহে দিলে। না না, নহয়, এয়া আমাৰ ছাগলীয়ে এনেকুৱা কাম নকৰে। আচ্ছা, এটা কথা কোৱা, ইয়াৰ পৰা তুমি পোনে পোনে নিজৰ ঘৰলৈ যোৱানে? না নহয়, মই প্ৰথমে মোৰ বন্ধুৰ ঘৰত যাওঁ, তাৰ পিছত তাতে অলপ সময় টোপনি মাৰি নিজৰ ঘৰলৈ যাওঁ। সেইটো কথা, এতিয়াহে বুজিলো। কি বুজিলা? আমাৰ টেকেলি আৰু ছাগলীয়ে কিদৰে তোমাক ফাঁকি দিলে। কিদৰে? কিদৰে? তুমি যেতিয়া বন্ধুৰ ঘৰত টোপনি যোৱা, তেতিয়া তোমাৰ বন্ধুৱে যাদুৰ টেকেলি আৰু যাদুৰ ছাগলীটোৰ লগত সাল সলনি কৰি দিয়ে। এতিয়া কি হ'ব? মই কেনেকৈ তাৰ পৰা বস্তুবিলাক ল'ম? মই তোমাক এডাল লাঠি দিছো। এই লাঠিয়ে তোমাৰ টেকেলি আৰু ছাগলীটো ঘূৰাই আনিব। তুমি এই লাঠিডাল লৈ বন্ধুৰ ওচৰলৈ গৈ লাঠিডালক কবা, লাঠি উৰাই ঘূৰাই তাবোল ঘূৰাই নাচা। তাৰ পাছত দেখিবা ইয়াৰ খেল। এই লাঠিডালে তাক একেবাৰে এটা ভাল শিক্ষা দিব। চিন্তু, 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 অতি শীঘ্ৰে বাহিৰলৈ আহা, এটা মজা দেখুৱাম। আহাচোন, আহা চাবাহি, আহা। কি মজা দেখুৱাবা? দেখুৱাচোন, দেখুৱা চাওঁ। লাঠি ঘূৰাই ঘূৰাই তাগোল ঘূৰাই নাচা। উৰি বাবা, বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। তুমি মোৰ টেকেলি আৰু ছাগলীটো লৈছিলা, এতিয়া পাইছা মজা। দিছো দিছো, মই তোক চব দি দিম। এয়া বন্ধ কৰা। এয়া লোৱা বন্ধু, এয়া লোৱা, তোমাৰ টেকেলি আৰু ছাগলীটো লোৱা। টেকেলি উলিয়াই দিয়া চিঙৰা। না 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 না, মই তোৰ এই পগলামি চাবলৈ নাই। এইবাৰ পগলামি কৰা নাই মা, এইবাৰ সঁচাই ওলাব। এয়া চোৱা চোৱা। এইয়া কি আচৰিত, সঁচাইনে? এইবোৰ মই কিবা সপোন দেখিছো নেকি? এয়া সপোন নহয়, সকলো সত্য, সকলো সত্য। আজিৰ পৰা আমাৰ কোনো খোৱাৰ বস্তুৰ অভাৱ নাথাকে। আৰু মা, এইবাৰ চোৱা। কিলো 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 কিলো। বাহ বাহ, এইবোৰ ইমান সোণৰ মুদ্ৰা, বাহ, ইমান সোণ।
হে ভূতৰ টেকেলি, আজি তোমাৰ বাবে আমাৰ ঘৰত খাবলৈ কোনো অভাৱ নাই। হে ভূতৰ ছাগলী, তুমি আমাক ভালে কুশলে ৰাখিবা। তোমাৰ কৃপাতে মই আজি এই দেশৰ সকলোতকৈ ধনী মানুহ। ৰজাইও মোক সন্মান কৰে। তুমি ভালে থাকা আৰু আমাকো ভালে ৰাখিবা। হে ভূতৰ লাঠি, তোমাৰ কৃপাতে মই সদায় সৰ্বকালৰ বাবে সুৰক্ষিত। চোৰ, ডকাইত, গুণ্ডা, বদমাছে আজিলৈকে মোক একো অনিষ্ট কৰিব পৰা নাই। তুমি সুখে থাকা আৰু আমাকো সুখত ৰাখিবা। মনোজ বাবু, মনোজ বাবু, ঘৰত আছানে? আছো আছো, গৈছো, ৰখিবা। কি সকামত আহিলা? সৰ্বনাশ হৈ গৈছে মনোজ বাবু। এজন বিদেশী ৰজা আমাৰ দেশত আক্ৰমণ কৰিছে। আমাৰ দেশৰ সৈন্য সামান্তক মাৰি শেষ কৰিলে। আমাৰ ৰজা বৰ ভয় খাইছে যে ৰাজমহলত প্ৰৱেশ কৰি যাতে আমাৰ ৰজাক কোনো অনিষ্ট নকৰে। সেয়েহে আপোনাৰ সহায় বিচাৰি ৰজাই আপোনাক মাতি পঠিয়াইছে। আহিছো, ব'লা চাওঁগৈ। ব'লা যাওঁ ব'লা। গ'ল গ'ল গ'ল, মোৰ সকলোবোৰ গ'ল। বিদেশী আক্ৰমণৰ পৰা আজি একোৱেই ৰক্ষা কৰিব নোৱাৰিলো। চিন্তা নকৰিবা মহাৰাজ, মই চাওঁগৈ কিবা কৰিব পাৰো নেকি। ৰাজমহলত প্ৰৱেশ কৰি যি পোৱা সকলো লুটি আনা, তাৰ পাছত মই এই দেশৰ ৰজা হ'ম। লাঠি উৰাই ঘূৰাই তাগোৰ ঘূৰাই নাচা। উৰি বাবা, কি ধৰণৰ লাঠি হে। না, নামাৰিবা মোক আৰু নামাৰিবা। মোৰ ভুল হ'ল, মোক ক্ষমা কৰিবা। মোক নামাৰিবা। মই নিজ দেশলৈ ঘূৰি যাম। আৰু নামাৰিবা আৰু নেমাৰিবা। দৰকাৰ হলে মোৰ ৰাজ্যখনো এৰি দিম। মোক এৰি দিয়া মোক। মৰাৰ মালিকটো মই, কিন্তু এৰি দিয়াৰ মালিক আমাৰ মহাৰাজ হয়। মহাৰাজ ই নিজৰ দেশলৈ ঘূৰি যাম কৈছে আৰু দৰকাৰ হলে নিজ ৰাজ্যখনো দি দিম বুলি কৈছে। তেতিয়াহলে মহাৰাজ, লাঠিডাল ৰখাই দিওঁনে? ৰখাই দিয়া। লাঠি ৰখি যোৱা। মোৰ তোমাৰ ৰাজ্যক লৈ কোনো লোভ নাই। যদিহে তুমি আমাৰ এই মানুহজনক তোমাৰ অৰ্ধৰাজ্য আৰু তোমাৰ কন্যা বিয়া দিয়া, তেন্তে মই তোমাক ক্ষমা কৰি দিব পাৰো। এইটো বৰ সুন্দৰ প্ৰস্তাৱ। মোৰ এজনী বিবাহ উপযুক্ত ছোৱালী আছে। সি একেবাৰে লক্ষ্মী ছোৱালী আৰু অতি সুন্দৰ। তেতিয়াহ'লে দেৰি কিহৰ? বিবাহৰ প্ৰস্তুতি কৰা। আৰে দৰাটো পথ গ'ল। দৰাটোক মাতা সোনকালে। খোৱা, পেট ভৰাই খোৱা। সকলোবোৰ তোমালোকৰ বাবেই, ভালদৰে খোৱা। তুমি চিন্তা নকৰিবা, এয়া তোমাৰ বিয়াৰ খানা। এইবোৰ নেখাম কিয়?
মই তেতিয়াহ'লে যাওঁ। মোৰ সেইফালে মালা পিন্ধাবলৈ আছে। আহিছো হে। যোৱা যোৱা, সুখত থাকিবা, যোৱা। কেৱল এটাই মিনতি, আমাৰ এই কথাবোৰ যাতে কোনেও গম নাপায় হে।